হাই ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনে পায় বাৰু? যদিহে ভাল পায় তো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইমান বৰ হৈ আছোঁ, কি কৰোঁ বৰুৱানীকে কল কৰোঁ। হেল্ল' মিছেছ বৰুৱা। মিছেছ চুতীয়া, কি খবৰ? কি কৰি আছে আপুনি? কি কৰিব আৰু বুজিছেনে, গোটেই ঘৰটোৰ কাম বন কৰি মেলি এতিয়াহে ফ্ৰী হৈছোঁ, অকণমান টাইম আকৌ কাম কৰিব হ'লেই। আপুনি কি কৰিছে লকডাউনৰ মাজত? এখেতৰ খবৰ কি আপোনাৰ মানুহজনৰ? এখেতৰ ভালেই বুজিছে, লকডাউনৰ মাজত মানুহটোৱে অফিচটো গৈ আছে, আৰু বহুতো কিবা কিবি কামত জড়িত হৈ আছে। আকৌ গাৰ্ডেনিং কৰিছে, ঘৰ চাফা কৰিছে, মাজে মাজে খানাও বনাইছে। মোৰ যে বৰ ভাল লাগে বুজিছে, অকণমান কষ্ট ৰাহি হৈছে। আপোনাৰ কেনেকৈ গৈছে দিনবোৰ? তেখেতৰ খবৰ কি? আপোনাৰে ভাল দিয়ক বৰুৱা। আমাৰনো কি আৰু, মই ঘৰ চৰ সাৰি মেলি এতিয়া ফ্ৰী হৈছোঁহে, এই ভাতো বনালোঁ, তেখেতক ভাত খাবলৈ দিছোঁ। আৰু মোৰ যে ইমান ফ্ৰী টাইম নাই বুজিছে। আপোনাৰে ভাল দিয়ক, মই এখেতক কামো কৰিবলৈ নিদিওঁ, পিছে ময়ে কৰোঁ যিমান পাৰোঁ। হেৰা, তুমি ইয়াতেহে আছা? মই আকৌ তোমাক গোটেই বিচাৰি ফুৰিছোঁ। ব'লাচোন ব'লা, কোন আহিছে চোৱা। জান আহিলা? নাই মই খানা বনাই আছোঁ আকৌ। কিয়, কোন আহিছেনো? মনে মনে কৈছোঁ শুনা, মিষ্টাৰ চুতীয়া আহিছে। মিছেছ চুতীয়ানী বোলে একো খাবলৈ দিয়া নাই, ভোকত মানুহটো ৰ'ব নোৱাৰা হৈছে। তুমি যদি কিবা বনাইছা দিয়াচোন, বেয়াই লাগিছে বেচেৰাটোলৈ। মিছেছ চুতীয়া, শুনি আছেনে আপুনি? চুতীয়া, মিছেছ বৰুৱা, শুনিছেনে আপুনি মোৰ কথা? ইমান নেটৱৰ্কৰ প্ৰব্লেম। মিছেছ বৰুৱা, হেল্ল'। এই মানুহটো আজি আহক, মানুহটোক মই আজি ঠিকছে দিম, আহকচোন। সৃষ্টি, ইমান দিন দেখা নাছিলোঁ তোক। বহু নাইচ প্লেচ। চুইটি ক'ত? ইমান দেৰি অহা নাই যে? সৃষ্টি নেকি? মোৰ অকণমান লেট হৈ গ'ল দেই, চৰি। একো নাই, আই কেন ৱেইট মাই হোল লাইফ ফৰ ইউ। জান, আজি মোক বয়ফ্ৰেণ্ডেও লগ কৰিছিলে নহয়, কিন্তু মই নগ'লোঁ। তহঁত দুজনীৰ কাৰণে মই তাক ইগন'ৰ কৰিলোঁ। ইউ বথ আৰ মাই বেষ্ট ফ্ৰেণ্ড ন? ইউ so sweet my baby. কথাটো হয়, কিন্তু মই আজি ফাৰ্ষ্ট মোৰ বয়ফ্ৰেণ্ডক লগ কৰিলোঁ, তাৰপিছত তহঁত দুজনীকো লগ কৰিব আহিলোঁ। তহঁত তিনিটাই মোৰ কাৰণে ছেইম ইম্পৰ্টেণ্ট ন? মানে তই কি ক'ব খুজিছ চুইটি? আমি দুজনী আমাৰ বয়ফ্ৰেণ্ডক ইগন'ৰ কৰোঁ? নাই সৃষ্টি নেকি, মই সেইটো ক'ব খোজা নাই। তহঁত দুজনী মোক ভুল বুজিছ। কিবা যদি বেয়া পাইছ, আই এম চৰি। বেয়া পোৱা নাই, কিন্তু কথা কোৱাৰ আগত ভাবি চাব লাগে। একজেক্টলি, তই একদম ঠিক কৈছ সৃষ্টি। তইতো জানই ন মই মোৰ বয়ফ্ৰেণ্ডৰ কাৰণে কিমান লয়েল। মোৰ সমান লয়েল চাগে কোনো হ'ব নোৱাৰে। আই ন' নিকি, মই আৰু তোৰ কথা নাজানিম নে? তইতো জান ন মোৰ কিমান ফেমিলি প্ৰব্লেম। বয়ফ্ৰেণ্ডৰ লগত মোৰ 2 months হৈছে ৰিলেশ্যনশ্বিপ, 2 months। মই তথাপিও তাক এৰি দিয়া নাই। নাকান্দিবি সৃষ্টি, আই ন' এভৰিথিং। তইতো জান ন মোৰ কথা, মোৰ কিমান ভাল প্ৰপ'জেলছ আহি আছে, মই আজিলৈকে এটাও একচেপ্ট কৰা নাই। মই যে মনে মনে চেনি খাওঁ সেইটো বেলেগ কথা, কিন্তু মই কাৰোবাৰ প্ৰপ'জেল একচেপ্ট কৰিছোঁ নেকি ক? সৃষ্টি নেকি, তহঁত দুজনী মোক ভুল বুজিছ, প্লিজ মোক বুজিব ট্ৰাই কৰচোন। তহঁত দুজনীৰ কাৰণে মই কিমান ছেক্ৰিফাইচ কৰিছোঁ, কিমান গালি খাইছোঁ মই ঘৰত, আৰু তহঁত দুজনী মোক আজি এনেকৈ কৰিছ। হ'ব দে, বেয়া পোৱা নাই দে, এতিয়া বহু একেলগে কফি অৰ্ডাৰ কৰোঁ। ব'ল, কিন্তু প্ৰমিছ মি তহঁত দুজনী মোক আৰু কেতিয়াও বেয়া নাপাওঁ। I promise you baby, I promise you. Thank you. Excuse me. Excuse me. Yes, any help? তুমি লাষ্ট 10 minutesত এজন ওখকৈ শকত ল'ৰা দেখিছা নেকি, ব্লেক শ্বাৰ্ট? মইতো হাফ এন আৱাৰৰ পৰা ইয়াতে বহি আছোঁ, কিন্তু মই দেখা নাই। অ'কে, থেংকছ। OMG, he was so handsome. He was so
কিউটি মতি বুলি কেনেকৈ ক'ব পাৰে ইমানো মতি নহয় মই কাইলৈ ৰাতিপুৱা মই 5টা বজাতে উঠিম আৰু এনেকুৱা এক্সাৰচাইজ কৰিম ন মই দুমাহতে নাই 2 মাহ নহ'ব মই এমাহতে খিনাই যাম ফুল ডেডিকেশ্যন দিম মই এতিয়া শুই যাওঁ মৰ্ণিং জল্দি উঠিব লাগিব ন গুড নাইট ইমান ডিষ্টাৰ্ব কিয় দিয়ে মোক এলাৰ্মটোৱে 11টা বাজিলে মই বাৰু সাৰ নাপালোৱে মোকতো মায়ে মাতিব পাৰে মা ক'ত গ'ল মা কি হ'ল ৰাতিপুৱা টেটু ফলা চিঞৰ দিছ কি হ'ল তোৰ তুমি মোক মৰ্ণিং 5টা বজাত উঠাই দিব নোৱাৰিলা নেকি তুমি নো ক'ত উঠাই দিবা মইতো শকত হ'লে তুমি ভালেই পোৱা ন কি কলি তই শকত হ'লে ভাল পাওঁ সেই ৰাতিপুৱা 5টা বজাৰ পৰা তোৰ সেই ঘণ্টাটো বাজি আছে সেই তোৰ ঘণ্টাৰ শব্দত আমি ঘৰৰ গোটেইবোৰে সাৰ পালোঁ তই ক্ষীণাবি মই বাওঁ হাতেৰে লিখি দিব পাৰোঁ তই মৰি গ'লেও নিক্ষীণাও দিনৰ দিনটো সেই মোবাইলটো টিপিবি তই বহি এনেকৈ খাই থাকিলে তই শকত নহয় কোন শকত হ'ব হা বেলেগ কাম বন নাই খালি মোবাইল টিপা মা কি মা লোকৰ ছোৱালীক চাবিচোন কিমান এক্টিভ আৰু তই এনেকৈ ঘৰতে বহি তই হাতীটো হৈছ এতিয়া কান্দি আহিছে এনেকৈ কান্দি চকু পানী ওলাতকৈ অকণমান এক্সাৰচাইজ কৰি যদি ঘামকে ওলালিহেঁতেন I promise you মা মই কাইলৈৰ পৰা 5টা বজাত উঠিম কিন্তু মই ক্ষীণাম নে নাই কোৱা নাই এমাহত তই এমাহত ক্ষীণাবি তোৰ এই গুৰ কঁঠালটো ক্ষীণাবলৈ তোৰ কমচে কম 5 বছৰ লাগিব 5 বছৰ কাম নাই আৰু মোৰ মই তোৰ লগত মুখ চুপতি মাৰি আছোঁ খাবলৈ লুচি ঘুগুনি বনাইছোঁ খাওঁ যদি আহিবি লুচি ঘুগুনি ইয়াম তোমাৰ কালিৰ অকণমান আইচক্ৰীম আছিল নহয় মোক সেয়া ওলাই দিবা দে আৰু মা বাটাৰ আৰু মেয়নিজো দেখিছোঁ মই ফ্ৰিজত মোক চেণ্ডউইচ বনাই দিবা দে মা দি মা তোক চব বনাই দিম মা তই ক্ষীণাবি খাই এতিয়া মোক আজি আকৌ হিমন্তী বুলি ক'লে Good morning, students. Good morning. দে চবটো আহিছয়ে মই এটেণ্ডেঞ্চ নলওঁ দে চবকে প্ৰেজেণ্ট দি দিম তহঁতৰ ভেকেশ্যন কেনেকুৱা গ'ল লকডাউন ভেকেশ্যন মজা গ'ল ছাৰ ছাৰ ভাল গ'ল ভাল বঢ়িয়া ছাৰ বঢ়িয়া ভাল পিছে তুমি একো নকলা যে চুইটি মোৰ যে ইমান ভাল নগ'ল ছাৰ আপোনাক ইমান মিছ কৰি আছিলোঁ আপোনাৰ ক্লাছ আপোনাৰ কথাবোৰ আপোনাৰ পঢ়োৱাবোৰ বহুত মিছ কৰি আছিলোঁ ছাৰ এই ইমোশ্যনেল এটাচাৰ ষ্টাৰ্ট হৈ গ'ল ড্ৰামা কুইন ড্ৰামা কৰি মাৰ্কছবোৰ লয় মই জানিছিলোৱে সেইকাৰণে তুমি মোৰ ফেভৰেট ষ্টুডেণ্ট চুইটি মই যে তহঁতক লকডাউনত এখন পেপাৰ কৰিব দিছিলোঁ মেথছৰ কৰিছনে নাই চবে আনিছনে ঐ তহঁত ল'ৰাকেইটাই আনিছনে নাই পেপাৰখন মই আনিছোঁ ছাৰ আমি আনিছোঁ চুইটি তুমি আনিছানে নাই প্ৰব্লেমবোৰ সলভ কৰা হোৱা নাই ছাৰ কুৱেশ্যন পেপাৰখন বহুত ষ্টেণ্ডাৰ্ড আৰু ট্ৰিকি কৰিছে আপুনি অকণমান টাইম লাগিছে মোৰ কমপ্লিট হ'লে আপোনাক ছাবমিট কৰি দিম ছাৰ কেনেকুৱা চালো বেটাই বে কুৱেশ্যন পেপাৰ ইমান ইজি আছিলে জাষ্ট কপি পেষ্ট তাকো ঘৰত থাকি সলভ কৰিব লাগে ইমান বাহানা দিব পাৰে ট্ৰিকি আছিলে ন
কিন্তু তুমি যে ইমান ট্ৰাই কৰিছা ছল্ভ কৰিবৰ কাৰণে পেপাৰখন ইমান কষ্ট যে কৰিছা তুমি মই বহুত ভাল পাইছোঁ দেই চুইটি বহুত ভাল পাইছোঁ এনেকৈ ট্ৰাই কৰি থাকিবা পিছলৈ Thank you, sir. Thank you so much. You are my inspiration, sir. ঐ ৰাকেশ ছাৰক ক যিবোৰে নানে সিহঁতক পানিছমেণ্ট দিম বুলি কৈছিলে নহয় ছাৰে মই নকওঁ তয়ে ক পিণ্টু একো মুখেৰে নামাতে কিয় সি ৰোল নম্বৰ 1 হয় ছাৰ আপুনি কৈছিলে যে যিবোৰে নানে তাহাঁতক আপুনি পানিছমেণ্ট দিম বুলি কৈছিলোঁ ন পানিছমেণ্টটো দিব লাগিছিল কিন্তু আজি নতুনকৈ আহিছোঁ ইমান দিনৰ মূৰত পানিছমেণ্ট দিব মোৰ ইচ্ছা যোৱা নাই দে তহঁতক একো পানিছমেণ্ট নিদিওঁ দে ছোৱালী হোৱাৰ ফাইদা নেক্সট জনমত ময়ো ছোৱালী হ'ম হাই ফ্ৰেণ্ডছ মোৰ ভিডিঅ'সমূহ চাই আপোনালোকে কেনে পায় বাৰু যদিহে ভাল পায় তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমান ভোক লাগিছে এই মাজনী যে ক'ত গ'ল ইমান দেৰি অহা নাই কি কৰোঁ মই এতিয়া লেট মি থিংক হাহা আইডিয়া ভাইটি ক'ত আছ তই ভাইটি কি হ'ল বা এনেকৈ মাতি আছ যে ভাইটি কি হ'ল তোৰ জল্দি ক মই পাবজি খেলি আছোঁ জাননে ইমান মূৰটো বিষাইছে মোৰ গোটেই ৰাতি বয়ফ্ৰেণ্ডৰ লগত কথা পাতি থাক বিষাবই ভাইটি মেনাৰ্ছ ক কি লাগে তোক এতিয়া যাচোন ভাইটি কিচেনত কি আছে চাগে অকমান লৈ আহ কিবা আছে যদি বনাই মেলি মেগী আছে নেকি চাচোন যা না বনাই লৈ আন মই উঠিবই পৰা নাই মহা মই নোৱাৰোঁ হা ই দেখোন নুশুনে প্লেন বি ষ্টাৰ্ট কৰিব লাগিল নোৱাৰো নেকি দে হ'ব দে মই আকৌ ভাবিছিলোঁ কাইলৈ পিজ্জা বনাই তোক খুৱাম বুলি হা সঁচাকৈ তই পিজ্জা বনাম ভাবিছ বা ভাবি আছিলোঁ মই কিচেনত যাওঁ মেগী আছে নেকি চাওঁ বাট বা তই সঁচাকৈ পিজ্জা বনাবি ভাবিছোঁ অ'কে মই এতিয়াই যাওঁ আনি আছোঁ তোৰ কাৰণে যা আন আৰু কোৱা বা 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 অলপ পিছত মই কথা পাতি আছোঁ শুনচোন বা অকমান হোল্ড কৰা দেই ক কি হ'ল কালি মেগীটো কেনেকুৱা পালি বা টেষ্টি আছিল নে ভাল আছিলে যাচোন এতিয়া মই অলপ বিজি আছোঁ কি হ'ল ক নহ'লে যায় পৰা ফুট বা তই যে কৈছিলি মোক পিজ্জা বনাই দিবি বুলি আজি দিম মই তোক বনাই দিম তই অকমান টাইম যাচোন তই মই গৈ আছোঁ বাট তই জল্দি আহ হা হ'ব দে যাচোন তই এতিয়া যা কোন পিজ্জা বনাম মই এতিয়া ইমান এলাহ লাগিছে ভালকে কথাও পাতিব নিদিলে ভাইটিটোৱে বা পিজ্জা নবনাও নেকি ইমান কামোৰ দিছে কি কৰোঁ মই এতিয়া কি কৰোঁ ভাইটি ভাইটি বা ক বনাবি এতিয়া ভাইটি মোৰতো ইমান বিষাইছে মা গাটো কাইলৈ বনাই দিম দে তোক হ'বনে কাইলৈ ধুনুকে বনাই দিম হ'ব দে তই ৰেষ্ট ল হা মই ৰেষ্ট লৈ আছোঁ মই জানো সেই কাইলৈতো কেতিয়াও নাহে ৰাকেশ ক'ত যা ভাই চিনটো দেখোঁ কেতিয়া আহিলি মঙলে পাই আজি আহিছোঁ মায়েক পাই এই অকণমান কাম এটা আছিল কলেজত কামখিনি কৰি আকৌ মঙলে ঘূৰি যাম ভাল হৈছে দে বঢ়িয়া কথা চিনটো চাওঁ এইদিকে বৰ ধুনীয়া চিৰা এটা আহিছে দেখোন আৰে মই দেখোন ৰাকেশ বৰ ধুনীয়া চিৰাটো সেই পিছে গুৱাহাটী দেখিলে নেদেখি ক'তনো দেখি সেই চিনটো থৈ যিমান গুৱাহাটীয়া চিৰা হ'লেও আমাৰ দৰঙীয়া ছোৱালীৰ লগত পাত্তা পাব নেকি হয় পিছে তই ঠিকে কৈছা ঐ এনেও গুৱাহাটী চিৰা খাই আমাৰ দৰঙৰ ছোৱালীৰ লগতে পতে
আপোনালোকে কি জিয়া জিয়া কৈ আছে? এই ৰমেশ তই DSLR-টো আনছা নেকি? সেই নাই ঐ পাহৰিলোঁ নহয় তোৰ KTM খান পিছে আনছা নে নাই এই নাই ঐ KTM খান আনলি আৰু বাছ ষ্টেণ্ডত বহি থাকোঁ নে মই। ধেত তেৰি এটাও নহ'লে DSLR-ও নাই KTM-ও নাই থাকিলে লেভেলটো দিব পাৰিলোঁ হয় একবাৰ এনেকৈ চেষ্টা এটা কৰোঁ ৰচোন। হাই অঁ হাই কোৱাচোন। কি দৰঙৰ নামটো খালা ঐ এই লাজ লাগছি ৰ মোক অকণমান দূৰত যায় কওঁ নাই এনেই তুমি ক'তনো যা সেইটোৱে সুধা আহিছিলোঁ। কি ফাল্টু ল'ৰা, মোক তই বুলি কৈছে? মই এনে এটা কামত ওলাই আহিছিলোঁ। কোৱাচোন তোমাৰ কি কাম আছে? নাই নাই একো কাম নাই। ক'ৰবাত যাব ওলাইছে নেকি? অঁ মই কলেজলৈ যাব ওলাইছোঁ। সেই কি খালা ঐ ক'ৰবাত যদি যাব ওলাইছে মোৰ KTM খান আছিল নিব পাৰিলোঁ হয় তোমাক। ন' থেংকছ হা। কিয় আহি পোৱা নাই ইমান দেৰি, ক'ত গ'ল? তুমি পিছে DSLR ফটো উঠি ভাল পোৱা নে? কিয় তুমি ফটোগ্ৰাফাৰ নেকি? নাই ফটোগ্ৰাফীৰ কাৰণেহে DSLR কিনে নেকি? নহয় এনেই কিনছো বেটা ঘৰত 2 দিন 3 দিন ভাত নোখোৱাকৈ থাকি DSLR-টো লৈছা মই নাজানো নে অঁ আচ্ছা হয় নেকি? মই DSLR নামেই শুনা নাই জানা। গাঁৱলীয়া ক'ৰবাৰ DSLR লোভ দিব আহে মোক। নহয় মানে আমাৰ দৰঙৰ ফালে চবৰে ঘৰে ঘৰে DSLR আৰু KTM থাকেতো সেইকাৰণে সুধিছিলোঁ। ভিত্তি উঠাই মাল্লা ঐ অ' গড দেৰি হ'ল, তাই চাগে গালিয়ে দিব মোক। সেয়া তাই ৰৈয়ে আছে দেখোন। জান উফ ফাইনেলি আহি পালে দেই। ঐ চিন্তু কি এইগিলা? কি ৰাকেশ KTM আৰু DSLR লেভেল দি থাকোঁতে দেখোঁ জিয়া অডিত উঠি গেলাই যৌ চিন্তু যৌ, আমাৰ ভাগ্য ইয়াতে নাই। মংগলদৈত যাই চিয়া চাব লাগিলে যৌ। যৌ